মহিলা লখপতি আমি বনাম, মহিলাক স্বাৱলম্বী বনাম, মহিলা আত্মনিৰ্ভৰ হ'লে আমাৰ পৰিয়াল আত্মনিৰ্ভৰ হ'ব, আমাৰ আই মাতৃ অসম আত্মনিৰ্ভৰ হ'ব। দেখিছে কি কৈছে? তেখেত বোলে খিলঞ্জীয়া অসমীয়া, খিলঞ্জীয়া অসমীয়া, অসমীয়া কথাখিনি ভালকৈ ক'ব নাজানে আৰু তেখেত খিলঞ্জীয়া অসমীয়া। ফাৰ্ষ্ট অফ অল গুপ্তা ডাঙৰীয়া, আপুনি এই অসমীয়াখিনি ভালকৈ ক'বলৈ শিকি লওক। ইটছ নট লখপতি, ইটছ লাখপতি। আৰু আপুনি কি মহিলা আত্মনিৰ্ভৰশীল হ'লে? হোৱাট ইজ দিছ হ'লে? মহিলা আত্মনিৰ্ভৰশীল হ'লে বুলি একো ৱৰ্ডে নাই অসমীয়াত। আৰু আপুনি কয় আপুনি খিলঞ্জীয়া অসমীয়া। 1925 পৰা আপুনি অসমত আছে। 1925 পৰা যদি আপুনি অসমত আছে, আপুনি যদি খিলঞ্জীয়া অসমীয়া, তেতিয়াহ'লে আপুনি অসমীয়া কথাখিনি আজিলৈকে ক'বলৈ শিকা নাই কিয়? আপুনিতো ইমান দিনে ভালকৈ অসমীয়া ক'ব পাৰিব লাগিছিলে। আৰু ইমান দিনে আপুনি অসমীয়া শিকিব ট্ৰাইও কৰা নাই। আপুনি বুঢ়া হৈ গ'ল, আপোনাৰ চুলি পকি গ'ল, আপুনি টপা হৈ গ'ল, কিন্তু আপুনি মানে আজিলৈকে অসমীয়াখিনি ক'ব শিকা নাই আজিলৈকে। সেইটোহে আচৰিত কথা। এতিয়া অল অফ এ ছাডেন যেতিয়া আপোনাক ইলেকশ্যনৰ টিকেট মানে আপুনি পাই গ'ল, আপুনি ইলেকশ্যনত উঠিছে, আৰু আমাৰ মামায়েও যে আপোনাক কি ভাবি ইমান ছাপৰ্ট কৰি আছে, মই মানে লিটাৰেলি মই বুজি পোৱা নাই। কিয় কৰি আছে মামা? চ' আপুনি মানে এতিয়া অসমীয়াটো ক'বলৈ চেষ্টা কৰি আছে, অসমীয়াটো ক'ব বিচাৰি আছে। কিয়? ইমান দিনে কৰি কি আছিলে আপুনি অসমীয়াখিনি শিকিবলৈ? আৰু আপুনি কয় আপুনি খিলঞ্জীয়া অসমীয়া বুলি। ক'বৰ কাৰণে লাজ লাগিব লাগে, বুজিছে? লাজ লাগিব লাগে। মানে ফাৰ্ষ্টততো আপুনি অসমীয়াখিনি ক'বলৈ ভালকৈ শিকি লওক। আমাৰ অসমৰ মানুহখিনিক আপুনি নিজৰ বুলি ভাবিবলৈ চেষ্টা কৰক। তাৰপিছত আমাৰ মহিলাসকলক আপুনি আত্মনিৰ্ভৰশীল কৰিব, তাৰপিছত স্বাৱলম্বী কৰিব। মানে লাজ লাগিব লাগে নিজকে অসমীয়া বুলি ক'বৰ কাৰণে, আৰু কয় মই খিলঞ্জীয়া অসমীয়া। মই নহয় যদি কোন খিলঞ্জীয়া অসমীয়া? হয়, আপুনি খিলঞ্জীয়া অসমীয়া, মইহে